হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ৰিজনিঙৰ কেইটামান প্ৰেক্টিছৰ কাৰণে কেইটামান কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকৰ বহুতেই উপকাৰ হ'ব। গতিকে চাওঁচোন, 1 নম্বৰ কি দিয়া আছে। 1 নম্বৰ দিয়া আছে FG 21 হ'লে HI কিমান হ'ব। যদি আমি ইয়াত চাওঁ যে F6 নম্বৰত দিয়া আছে, G দিয়া আছে 7 নম্বৰত। এইটো যদি প্লাছ কৰোঁ আমি তেনেহ'লে হ'ব 13। 13ক আমি 21 বনাব নোৱাৰি, গতিকে এইটো নহ'ব। গতিকে যদি এইটো আমি ভালদৰে চাওঁ, যদি F মানে হয় যদি 6 নম্বৰত যদি 6ক আমি 2ৰে ডিভাইড কৰোঁ তেনেহ'লে পাম আমি 3। আকৌ এই G2 আছে 7 নম্বৰত, G আছে 7 নম্বৰত, আৰু এই 7ৰ লগত 3 পূৰণ কৰিলে 21 হ'ব। তেনেকৈ আমি 21টো পাইছোঁ। ঠিক তেনেদৰে যদি আমি চাওঁ, H2 আছে 8 নম্বৰত, 8ক যদি আমি 2ৰে ডিভাইড কৰোঁ তেনেহ'লে পাম আমি 4। আৰু I2 হ'ল কিমান নম্বৰত? 9 নম্বৰত। গতিকে আইৰ লগত যদি আমি 9 পূৰণ কৰোঁ, 4ৰ লগত যদি 9 পূৰণ কৰোঁ তেনেহ'লে কিমান হ'ব? 36। গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ। নেক্সটটো চাম। দিয়া আছে, যদি আমি এইকেইটা ভালদৰে চাওঁ, 8 আৰু 4 পূৰণ কৰিলে হ'ব 42। 42 এনেকৈ নহ'ব, বহুত ডাঙৰ হৈ যাব। প্লাছ কৰিলে হ'ব, যদি প্লাছ কৰোঁ তেনেহ'লে হ'ব 15 আৰু 3 হ'ব 18। গতিকে 18ক আকৌ 2ৰে যদি তেনেকৈ নহ'ব। গতিকে ইয়াত যদি আমি চাওঁ যে 7 আৰু 3 পূৰণ কৰিলে হ'ব 21, আৰু এই 21ৰ লগত এই মাজতো যদি আমি পূৰণ কৰি দিওঁ, 8টো পূৰণ কৰি দিওঁ তেনেহ'লে কিমান হ'ব? 29। ঠিক তেনেকৈ আমি 29টো পাইছোঁ। এইটো এতিয়া আমি চাম, যদি 4 আৰু 3ক পূৰণ কৰোঁ তেনেহ'লে কিমান হ'ব? 3 আৰু 4ক পূৰণ কৰিলে হ'ব 12, আৰু এই 12ৰ লগত যদি আমি মাজৰ 7টো পূৰণ কৰি দিওঁ তেনেহ'লে কিমান হ'ব? তেনেহ'লে আমি তেনেকৈ 19টো পাম। ঠিক তেনেকৈ এতিয়া ইয়াৰ লগত কি পূৰণ কৰি মাজৰ সংখ্যাটো প্লাছ কৰিলে 31 হ'ব। যদি আমি চাওঁ যে 4ৰ লগত যদি আমি 6 পূৰণ কৰোঁ তেনেহ'লে 30 হ'ব। 30ৰ লগত যদি আকৌ 6 প্লাছ কৰোঁ তেনেহ'লে হ'ব 36। গতিকে নহ'ব। 4 কৰিলে হ'ব 4 5 গুণ 20, 20 আৰু 6 হ'ব 26। গতিকে নহ'ব। গতিকে 5, যদি আমি 5ৰ লগত 5 পূৰণ কৰোঁ তেনেহ'লে হ'ব 25। 25ৰ লগত যদি আমি 6 প্লাছ কৰোঁ তেনেহ'লে কিমান হ'ব? 31। গতিকে খালী ঠাইত কি হ'ব? 5 হ'ব। অপশ্যন ডি হ'ব শুদ্ধ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া নেক্সটটো চাম আমি। এইটো এটা মিচিং নাম্বাৰ। এইকেইটা সংখ্যা যদি আমি ভালদৰে চাওঁ তেনেহ'লে আটাইকেইটা সংখ্যা 3ৰে ডিভাইড হ'ব। যদি 3ৰে ডিভাইড হয়, আমি ইয়াত ভালদৰে চাম। এইটো এটা বহুত দীঘলীয়া প্ৰচেছ আছে, মই শ্বৰ্টকাটত বুজাই দিছোঁ আপোনালোকক। যদি এইটো আমি ইয়াৰ ডিফাৰেঞ্চটো চাওঁ তেনেহ'লে হ'ব 3, আৰু 24 আৰু 28ৰ যদি ডিফাৰেঞ্চটো চাওঁ তেনেহ'লে হ'ব আমাৰ 6। গতিকে নেক্সটটো কি হ'ব? নিশ্চয় 9 হ'ব। গতিকে এই 9টোও হ'ল এই 3ৰে ডিভাইড যোৱা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন
বি। আপোনালোকে এইটো প্ৰেক্টিছ কৰি চাব। 3 যাব, ইয়াক 15 যাব 5 বাৰ, ইয়াক যাব 15 বাৰ, ইয়াক যাব 21 বাৰ, ইয়াক যাব 24 বাৰ। গতিকে এতিয়া এই মাজৰ ডিফাৰেঞ্চখিনিটো কি সেই তেনেকৈ উলিয়াই এইটো ডিফাৰেঞ্চটো উলিয়াই এইটো 9 হ'ব। গতিকে আশা কৰিছোঁ বুজি পাইছে। নেক্সটটো চাম। 1 2 6 15 21 31 দিয়া আছে। ইয়াৰ পৰৱৰ্তীটো কি হ'ব আমাক উলিয়াব লাগে। যদি ইয়াত আমি চাওঁ যে ইয়াৰ মাজৰ গেপটো হৈছে 1, আকৌ ইয়াৰ মাজৰ গেপটো হৈছে 4, 6 আৰু 15 মাজৰ গেপটো হৈছে 9 আৰু 15 আৰু 31 মাজৰ গেপটো হৈছে 16। এতিয়া যদি আমি ভালদৰে চাওঁ ইয়াৰ মাজৰ গেপটো চাওক আপোনালোকে 1 আৰু 4 মাজৰ গেপটো হৈছে 3, 4 আৰু 9 মাজৰ গেপটো হৈছে 5 আৰু 9 আৰু 16 মাজৰ গেপটো হৈছে 7। গতিকে নেক্সটটো কি হ'ব 9 হ'ব। এতিয়া 9 আৰু 16 প্লাছ কৰিলে কিমান হ'ব 25 হ'ব। আৰু এই 25 আৰু এই 31 প্লাছ কৰিলে কিমান হ'ব 56। গতিকে অপশ্যন এটো হ'ব শুদ্ধ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আপোনালোকে এনেকুৱা কুৱেশ্যনবোৰ যিমান প্ৰেক্টিছ কৰিব সিমানে পাব। এতিয়া আজিৰ কাৰণে